Welcome to back my channel YouTube channel. এতিয়া মই বহুত গৰম মাৰিছে এতিয়া মই টেঙা চিঙিবলৈ গৈ আছো এয়া চক আমাৰ ইয়া টেঙা গছ কাজি নেমু এতিয়া টেঙা আমি কাটি পিনি খাম এতিয়া চিঙি আছে এইবিলাক সুন্দৰ সুন্দৰ টেঙা লাগি আছে এইবিলাক সুন্দৰ সুন্দৰ টেঙা লাগি আছে টেঙা কালেকশ্যন কৰি আছে এতিয়া নেমু গোল নেমু এইজোপাত চাম এতিয়া এইজোপাত চাম বৰ্তমান এইজোপাত ভাল কাজি নেমু ওলাই নে নোলাই জানো এইজোপাৰ পৰা ছিঙি লৈছোঁ দুটামান কাজি নেমু সুন্দৰভাৱে খাব লাগিব এতিয়া আৰু এজোপা আছে সেইজোপাত অলপ পকা পকা নেমু ছিঙি ল'ম পকা 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 নেমু ছিঙি ল'ম वाह 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 काइट मेरा साइड हो नेमू सीनियर सो नेमू काइट तमाम काइट भी वाह वाह এইটো এটা ছিঙিলোঁ পকা এতিয়া গৈ আছোঁ কলপাত কাটিবলৈ আমাৰ এই সুমন ভাগিনাই কলপাত কাটিব এতিয়া কলপাত কাটিছে সুমন ভাগিনাই এতিয়া আমাৰ লগত টেঙা খোৱাত সহযোগ কৰিব আমাৰ শিখিপিয়াই সহযোগ কৰিব আৰু আছে এইপিনে আমাৰ কভাৰ ভিন্ন বনোৱা ছোৱালীজনী মিছ সুমন বৰা তেওঁ টেঙা বহুত খাই ভাল পায় আৰু এইপিনে দেখুৱাই আছোঁ যিবিলাক বাকলিবিলাক থাকি যাব যেনিবা থাকি যোৱা এইটো এটা আছে আমাৰ এইটো আমাৰ ঘটিকা পিয়াৰ আছে ইয়াৰ নাম ঘটিকা পিয়াৰ দিছোঁ একেবাৰে খাব নোপোৱাকেইটা দুৰ্বল গ'লে একদম ক্লিককৈ আপোনাৰ খৈ পৰে ৰাস্তাত যাবই নোৱাৰে আৰু এইপিনে আছে আমাৰ কি বুলি কয় মৰমৰ মানুহজনী আৰু এইপিনে আছে এজনী আমাৰ ডাঙৰ বেটি আছে লক্ষী পিয়া টেঙা হাতক এতিয়া গুচাবলৈ দিম ইয়া লোৱা পকেটৰ পৰা ওলাই আছে এইটো লোৱা পকেটৰ পৰা উলিয়াই আছোঁ এইটো লোৱা আনিবই লাগিব এয়া আছে আপোনাৰ নিমখ জলকীয়া এয়া জলকীয়া টেঙা তাৰমানে পূৰা দিয়া হ'ব আজি পূৰা খোৱা হ'ব আমনি নগৈ যোৱাকৈ খাম আজি আপোনালোকে চাই থাকক দৃশ্যটো এতিয়া আমি কিদৰে স্পেচিয়েলকৈ খাম আপোনালোকে চাই থাকিব এতিয়া এয়া চব সুন্দৰ পৰিৱেশ এইপিনে আছে আপোনাৰ বাঁহ গছ একদম সুন্দৰ বতাহ মাৰি আছে আৰু এইপিনে আছে এটা পুখুৰী ইয়াত আপোনাৰ ধুনীয়া ধুনীয়া বতাহ মাৰি আছে প্লেচটো আমি লোকেশ্যনটো ধুনীয়া চাই পিনি লৈছোঁ চাওক আপোনালোকে চাই থাকক কি সুন্দৰ পৰিৱেশ এই পুখুৰীটোতো পাৰ হৈ আছে এখন সুন্দৰ আপোনাৰ সেউজীয়া পথাৰ এতিয়া তেওঁলোকে টেঙা সুন্দৰভাৱে কাটি আছে আৰু ইয়াত আপোনাৰ থাকিবলৈ বহুত ঠাণ্ডা আৰু আমি এতিয়া টেঙা খাবলৈ গৈ আছোঁ একেবাৰে লোভৰ পানী পৰি গৈছে আৰু উপায় নাই এতিয়া আমি টেঙা খাবলৈ গৈ আছোঁ চাই লওক আপোনালোকে টেষ্টি ইয়াম্মি মজা খাবলৈ ভালনে মজা গৰমত খাব লাগে কাজি নেমু টেঙা পুইছে
বৰ ধুনীয়া লাগিলে পাই বহুত ধুনীয়া লাগিলে বহুত ধুনীয়া খাই আৰু আছে অলপ পিছত খাব লাগিব এইকেইটা ঢল লৈ যাব লাগিব চৰবত বনাই খাম আজি তাৰমানে গা ধুই বহুত ভাল লাগিছে বহুত বতৰটো গৰমো মাৰিছে অলপ গায়ে ধুই দিলোঁ সেইকাৰণে ফিলিংটো বহুত মজা মজা লাগিছে তাৰমানে এইজনা আমাৰ ঘাঁহত ব্যস্ত এইজনা পুৰা ঘাঁহত ব্যস্ত খা খা সোনকালে ডাঙৰ হ খা খা পুৰা খা সোনকালে ডাঙৰ হৈ যা পুৰা খা আমাৰ ঘৰত ট্ৰেক্টৰখন ক'ত শুই আছে চাওক আপোনালোকে ট্ৰেক্টৰকেইখন এয়া কাম বন নাই আজৰি টাইম ক'ত শুই আছে চাওক বহুত গৰম মাৰিছে আজি সিহঁতে প্ৰায় বোকাত শুই ভাল পায় এইবিলাকে আৰু এইটো চাওক এইটো ক'ত সোমাই আছে চাওক এইটো একেবাৰে বোকাৰে পুত গাই আছে এইপিনে চাওক এইটো এটা শুই আছে এয়া আমাৰ ঘৰত আলহী এজন আহিছে চেনেলৰ আগত কিবা এটা কৈ দিয়া ৰাইজসকলক কেনেকুৱা কি কথা ভালে আছে নে বেয়া আছে সোধকচোন আপুনি ভালনে হাই গাইছ কৈ দিয়ক হাই গাইছ কৈ দিয়ক হাই গাইছ কৈ দিয়ক হাই গাইছ কেনেকুৱা ভালনে ভালেই কেনেকুৱা সোধক ৰাইজসকলক কেনেকুৱা ভালনে কৰোণা কেনেকুৱা চলিছে কৰোণাৰ লকডাউন প্ৰভাৱবিলাক কেনেকুৱা পৰিছে আৰু আপোনাৰ ৰাইজসকলৰ কেনেকুৱা দুৰৱস্থা হৈছে দেহা মনবিলাক কেনেকুৱা আছে সোধক কিবা এটা সোধক ন এইটো ৰাইজক এতিয়া অসমবাসীয়ে চাই থাকিব এতিয়া মোৰ চেনেলৰ পৰা এই ঠাণ্ডা পানী এজনে ঠাণ্ডা পানী খাই আছে ভালেই ন আপোনাৰ ভালেই এতিয়া ক'ৰবাত গৈছিলে নেকি ঠাণ্ডা পানী খাই লওক ক'ত গৈছিলে নেকি ক'ত গৈছিলে